আমাৰ ইয়াত বাটুপুৰী ইনডোৰ হলত আমাৰ 2 দিন কাৰ্যসূচীৰে উচু চেম্পিয়নশ্বিপ ইণ্টাৰ ডিষ্ট্ৰিক্ট এইটো পাতা হৈছে। উচু দুটা পাৰ্ট থাকে, এটাটো হ'ল চান্দা য'ত নেকি কম্বেট ফাইটিং হয়, দুটা অপনেণ্টৰ ভিতৰত ফাইটিং কম্পিটিশ্যন হয়, আৰু এটাটো হ'ল টাউলু য'ত নেকি ডেমনষ্ট্ৰেশ্যন হয়। এই দুটা পাৰ্ট আমাৰ এতিয়া ৱেইট কেটেগৰী ৱাইজত চলি আছে বৰ্তমান। ইয়াতে বহুতটা কেটেগৰী আছে, এইটো এইজৰ লগত কেটেগৰীটো আহে। 6-7টামান কেটেগৰীত আছে, চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ, ইউথ, এইখিনি কেটেগৰী আমাৰ চলি আছে। ক্লাব বৰ্তমান আমাৰ 6টা ক্লাব অল বাক্সা। এতিয়া যি কম্পিটিশ্যন, এই কম্পিটিশ্যনত আমি দেখা পাইছোঁ 50 কম্পিটিটৰ্ছে ভাগ লৈ আছে। এই খেলখনৰ কাৰণে এনে আমি গম পাওঁ যে ইয়াৰলি ডিষ্ট্ৰিক্টৰ কাৰণে স্পৰ্টছ ডিপাৰ্টমেণ্টক স্পৰ্টছ যি এছ'চিয়েশ্যন কিবা এটা দিয়ে, কিন্তু উচু এছ'চিয়েশ্যন হিচাপে বাক্সাই বৰ্তমান এনেকুৱা আমি চৰকাৰৰ পৰা লিগেল কিবা পোৱা নাই, ফাইনেন্সিয়েল এছিষ্টেঞ্চ পোৱা নাই। এতিয়া আমি যাৰ পৰা মানে ডনেশ্যন বিচাৰিছোঁ, কিছুমানে দিছে, কিন্তু কিছুমানৰ পৰা আমি চৰকাৰ মানুহৰ পৰা পোৱা নাই। এইখিনিয়ে কৰিব বিচাৰিম চৰকাৰক, আমাৰ BTR চৰকাৰলৈ, যে আমাৰ যিখিনি ইয়াৰলি কম্পিটিশ্যন হয় ডিষ্ট্ৰিক্ট ৱাইজত, এইটোৰ কাৰণে যাতে ফাইনেন্সিয়েল এইড ইয়াৰলি কিবা এটা বাজেট ধৰি পেলাই আমাক দিয়ে, যাতে আমি আমাৰ য়ং জেনেৰেশ্যনৰ কাৰণে এই উচু কম্পিটিশ্যন বা এইবিলাক চেম্পিয়নশ্বিপটো আমি পিছলৈ মানে ভালকৈ আগুৱাই নিব পাৰোঁ। আশা কৰিছোঁ তেখেতসকলে যেনেকৈ কৈছে, আমি এদিন আমাৰ BTR স্পৰ্টছৰ EM মাননীয় তেখেতলৈ গৈছিলোঁ। তেখেতে আমাক কৈছে কি আপোনালোকে ৰিটেন আকাৰে কিবা এটা লিখি আনিব, চৰকাৰক জমা দিব, আমি পাৰা পৰ্যন্ত এই আপোনালোকৰ উচু গেমৰ কাৰণে যিখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চ এইটো দিব চেষ্টা কৰিম। কিন্তু আমি ওৱান টাইমৰ কাৰণে আমি গৈছিলোঁ ফাইনেন্সিয়েল এইড বা ডনেশ্যনৰ কাৰণে, কিন্তু আমাক এনেকুৱা ভাল ৰেচপন্স নিদিলে, তাৰ কাৰণে আমি বৰ দুখ পাইছোঁ। আশা কৰিছোঁ আমি প্ৰচেছটো কৰি যাম, যিখিনি তেওঁলোকে বিচাৰিছে এইটো আমি জমা দিম, তাৰপিছত তেওঁলোকে কি কৰে এইটো আমি ভাল কিবা এটা আমাৰ কাৰণে ডনেশ্যন দিব বুলি আমি আশা কৰোঁ। হ'ব। বাক্সা ডিষ্ট্ৰিক্ট যি উচু এছ'চিয়েশ্যনৰ পৰা আজি 14 যি উচু এছ'চিয়েশ্যনৰ যি খেল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে, এদিনীয়া কাৰ্যসূচীৰে। তো আজি এইখিনি সময়ত আমি উচু এছ'চিয়েশ্যনৰ পৰা আমি জানিব পাৰিছোঁ যে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কেইখনমান ক্লাবৰ পৰা যি পাৰ্টিচিপেট আছে, ইয়াত 50জন যি পাৰ্টিচিপেট ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ মাজত আমি এতিয়া জাষ্ট আমি খেলখন আমি উপভোগ কৰিলোঁ। তাত আমি বাক্সা ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ পৰা আমি এইটোকে ধন্যবাদ জনাব বিচাৰিছোঁ যে উচু এছ'চিয়েশ্যনৰ পৰা যিখিনি পাৰ্টিচিপেট বা খেলুৱৈবিলাক, যি ল'ৰা ছোৱালী বা খেলুৱৈবিলাক যি উঠি অহা যি প্ৰজন্মবিলাক, আমি যি সিহঁতক যে খেলৰ লগতে আমি শিক্ষা যি সিহঁতক আমি যি দিব বিচাৰিছোঁ, সেইকেইটা আমি উচু এছ'চিয়েশ্যনৰ পৰা আমি যিবোৰ খেলুৱৈ আছে সিহঁতক আমি যে যোগাব বিচাৰিছোঁ বা খেলখন প্ৰদৰ্শন ভালকৈ কৰে, সেইটো আমি কামনা কৰিছোঁ। আৰু লগতে আজি ইনডোৰ হলত আমি ভালকৈ প্ৰদৰ্শন কৰিব পাৰিলোঁ। আৰু উচুৰ পৰা আমি 2জন যি নেশ্যনেল চেম্পিয়নশ্বিপ সিহঁতক আমি সম্বৰ্ধনা জনাব পাৰিছোঁ। তো গতিকে অহা দিনবোৰত যি খেলুৱৈবিলাক আমি ভালকৈ প্ৰদৰ্শন কৰিব পাৰিম, সেইটো আশা কৰিছোঁ। মোৰ বেছি কি ইভেণ্ট আছে মানে কেটেগৰী ৱাইজ আছে, 14 চাব জুনিয়ৰ আৰু জুনিয়ৰ আৰু ছিনিয়ৰ লেভেল আছে। কেটেগৰী ৱাইজত আমি যি
খেলুৱৈবিলাক আমি সিহঁতক ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে তাকে কামনা কৰিলোঁ बिरखं गाथोननि सोमोन्दै सोलोंथाइ लानो गोसो गुदुं लाइमोनफोरनि थाखाय मोजां रादाब गोजान जायगाफोराव थांनानै गोबां रां खरसा खालामना सोलोंथाइ लानांगौनि गोनांथि गैलिया दानिया उदालगुरि टाउन रामजानकि चौकनि हटेल फामि पेलेसनि 4th फ्ल'राव बोसोरसेनि फोरोंथाइ होनो थाखाय लोगोआरि जाना आपग्रेड एभिएशन एकाडेमिया नोंथांमोननि थाखाय मोजां खाबु लानानै फैबाय केबिन क्रू ग्राउन्ड स्टाफ कार्गो एक्जिक्यूटिव एयारपोर्ट रिटेल यूटिलिटी एयारपोर्ट मैनेजमेंट आरो हस्पिटालिटी मैनेजमेंटनि थाखायबो इंटरव्यू होनो हानायनि फोरोंथाइ होयो आपग्रेड एभिएशन एकाडेमियाव मुं थिसननायनि सायख'नाया 18 बोसोरनिफ्राय 20 बोसोर बैसोनि गेजेराव जानांगोन गोसो गुदुं बिजाथिफोरा सोलाद लानो थाखाय स्क्रिनाव होनाय जानबुं अनजिमा 96783602226 आव कल खालामनो हागोन जब प्लेसमेन्टआ 100% रोखा जागोन होनना मिथिहोदों आपग्रेड एभिएशन एकाडेमिनि सामलायगिरि बिथांमोनहा बेजों लोगोसेनो बिरखं दावबायनाय एभिएशन दावबायग्रा थावनि टुरिज्म आरो आलासि सिबिग्रा थावनि हस्पिटालिटी बे मोनथाम फोथाराव रोखायै खामानि नागिरना होनो एबा प्लेसमेन्ट होनो हागोन होनना रोखा खालामना होदों एकाडेमि सामलायगिरि बिथांमोनहा